টেণ্ডাৰ এইটো ৰাইজৰ উন্নয়নৰ কাৰণে কামৰ ক্ষেত্ৰত টেণ্ডাৰ কল কৰা হয় ৰাস্তাত যেটো ৰাস্তা যোৱাকালি NTPCৰ পৰা বাসুগাঁওলৈকে 6 কিলোমিটাৰ ৰাস্তা টেণ্ডাৰ হেৰি কৰা আছিল তো যোৱাকালি লাষ্ট ডেট আছিলে 2টালৈকে টাইম আছিলে তো মই এটা কথা ক'ব বিচাৰোঁ যে ইচ এণ্ড এভৰি কণ্ট্ৰেক্টৰ হেজ ৰাইট টু পাৰ্টিচিপেট ইন টেণ্ডাৰ এণ্ড টু ছাবমিট হাৰ্ড কপি ৰেছপেক্টেড ডিপাৰ্টমেণ্ট অৰ অফিচ তো সবেই টেণ্ডাৰ মাৰিব পাৰে আৰু টেণ্ডাৰটো হৈছে অনলাইন আৰু আজিকালি অনলাইন টেণ্ডাৰ মানে অফিচিয়েল যদি ক'বলৈ যাওঁ যোন কণ্ট্ৰেক্টৰৰ মানে লোৱাৰ বিডাৰ বুলি কওঁ বিল' 1 সেই মানুহজন বা সেই কণ্ট্ৰেক্টৰজনে কামটো পায় আৰু উইটো এলটমেণ্ট হয় ইয়াতে টেকনিকেল এটা মেটাৰ আছে ইয়াতে যোৱাকালি আমাৰ বাধা তেখেতে আহি যে মানে হেৰিটো কৰিছে তেখেতেও টেণ্ডাৰ মাৰক তেখেতেও ছাবমিট কৰক কোনো অসুবিধা নাই গুৱাহাটীৰ পৰা হওক দিল্লীৰ পৰা হওক য'ৰ পৰা হওক সবেই টেণ্ডাৰ মাৰিব পাৰে সবেই পাৰ্টিচিপেট কৰিব পাৰে হাৰ্ড কপি জমা দিব পাৰে কিন্তু ৱাৰ্ক অৰ্ডাৰ এলটমেণ্টটো সেই কণ্ট্ৰেক্টৰ নামতেই হয় অফিচিয়েলি যোনে একদম বিল' টেণ্ডাৰ ৰেটত টেণ্ডাৰ মাৰিছে তো সেইকাৰণে মানে কাকো কোনো বাধা নাই এতিয়া যোন ব্যক্তি আহি যোৱাকালি যে এনেকুৱা চিটুৱেশ্যন ক্ৰিয়েট কৰিছে তেখেতেও টেণ্ডাৰ মাৰক তেখেতে যদি কোৱালিফাইড হয় তেখেতে যদি লোৱাৰ বিডাৰ হয় তেখেতে কামটো পাব আমি বিটিআৰ আমি চৰকাৰ হিচাপে আমি কামবিলাক এপ্ৰুভাল কৰি দিওঁ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভাল কৰি দিওঁ তাৰপিছত টেণ্ডাৰ হওক টেকনিকেল মেটাৰ হওক TS হওক এইবিলাক ডিপাৰ্টমেণ্টত হয় ডাইৰেক্টৰ লেভেল নহয় সেইটো মই কৈ আছোঁ হুলস্থুল পৰিৱেশৰ কাৰণটো কৈ আছোঁ তো এইটো ডিপাৰ্টমেণ্টৰ ডাইৰেক্ট চৰকাৰৰ বদনাম দিয়া চৰকাৰৰ লগত কথা নাই চৰকাৰেতো এপ্ৰুভেল কৰি দিয়ে স্কিমবিলাক আঁচনি কৰি দিয়ে চৰকাৰৰ নামত চৰকাৰে 10% অমুকে 10% লৈছে অমুকে এইটো টকা দিছোঁ এইবিলাক যুক্তিবিহীন কথা কাৰণ ৱাৰ্ক অৰ্ডাৰ হোৱাই নাই এলটমেণ্ট হোৱা নাই পাৰ্চেণ্টেজৰ কথা এতিয়া নাহে তো যিনো হোক যিটো ঘটনা যোৱাকালি হৈছে বহুত দুঃখজনক কথা হৈছে কাৰণ আমাৰ প্ৰমোদ বড়ো ডাঙৰীৰ নেতৃত্বত আমি বিচাৰিছোঁ যে বিটিআৰখন এখন গ্ৰীণ বিটিআৰ বনাব বিচাৰিছোঁ সব জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলো জাতিৰ মানুহ আহি বাহিৰা মানুহ আহি ইয়াতে যাতে কাম কৰিব পাৰে মই এটা কথা ক'ব বিচাৰিছোঁ আজি যদি 200 কৰোৰ টকাৰ প্ৰজেক্ট এটা চেণ্টাৰ প্ৰজেক্ট আমাৰ ইয়াতে আহে তো নিশ্চয় আমি কোনোবা বাহিৰা মানুহ দি কৰাব লাগিব ইয়াতেতো এনেকুৱা 200-300 কোটি টকাৰ প্ৰজেক্ট কাম কৰিবৰ কাৰণে ইয়াতে এনেকুৱা মানে কোৱালিটি বা আপোনাৰ গ্ৰেড বা আপোনাৰ ক্ৰেডেনচিয়েল থকাটো এনেকুৱা নাই তো বাহিৰা আৰু লোকালৰ বুলি কথা নাই তো বাধা ডাঙৰীয়াক মই এইটো ক'ব বিচাৰিছোঁ যে তেখেতৰ যদি কিবা প্ৰব্লেম হৈছে আমি আছোঁ আমাৰ লগত আলোচনা কৰক বুজক কেনেকুৱা আমি সলিউশ্যন কৰিব পাৰোঁ কাৰণ ঝগড়া কেঁচাল এইবিলাক লৈতো কোনো প্ৰব্লেম সলিউশ্যন নহয় সময় পাৰ হোৱাৰ পিছত ড্ৰপ কৰিছে বুলি নহয় শুনামতে কথাটো নহয় মই কথাটো মই শুনিলোঁ যে তেখেতসকলক 2টাৰ আগতে ছাবমিট কৰিব দিয়া নাছিলে তাৰপিছত তেখেতসকলে প্ৰশাসনৰ সহায় লৈছে যে 2টালৈকে টাইম আছে আমি ছাবমিট কৰিব নোৱাৰোঁ যাৰ কাৰণে আমাৰ এডিশ্যনেল SP সুৰজিৎ পানেশ্বৰ তেখেত আহিছিল তেখেতে টিম পঠাই দিছিল তেখেতৰ সহায় বিচাৰিছিলে তো সেই সহায়ৰ ক্ষেত্ৰত তেখেতে কোনো পাৰ্চনেল কোনো ইণ্টাৰফেৰেঞ্চ নাই প্ৰশাসন য'তে ত'তে যাব পাৰে যদি কোনো আইনৰ বিশৃংখলা ঘটায় তেতিয়া যিকোনো প্ৰশাসনৰ যিকোনো ঠাইত যিকোনো জাগাত বা যিকোনো মুমেণ্টত উপস্থিত হ'ব পাৰে PWD হওক ইৰিগেশ্যন হওক পাব্লিক হেল্থ হওক যদি এনেকুৱা বিশৃংখল পৰিৱেশ হৈছে পুলিচটো আহিব লাগিবই তো সেইকাৰণে মই আজি ক'ব বিচাৰোঁ বাধা ডাঙৰীয়াক যে আপোনালোকে যদি কিবা অসুবিধা আছে বা অসুবিধা হৈছে আপোনালোকে আমি আছোঁ আমাৰ লগত বুজক আলোচনা কৰক সকলো টেণ্ডাৰটো আপোনাৰ কাৰণেও নহয় বেলেগ কোনো কাৰণে নহয় টেণ্ডাৰ হৈছে আপুনিও টেণ্ডাৰ ছাবমিট কৰক বেলেগেও মাৰক এজ পাৰ অফিচিয়েল সিস্টেমত যোনে লোৱাৰ বিডাৰ হ'ব তেখেতে কাম পাব এইটো আজিকালি RTR ব্যৱস্থা আছে আপোনালোকে RTI মাৰিব পাৰিবা যে কোনে লোৱাৰ বিডাৰ হৈছে যদি আপোনালোকৰ সন্দেহ থাকে যে মই লোৱাৰ বিডাৰ হৈছোঁ মোৰ নামত কাম এলটমেণ্ট হোৱা নাই তেনেহ'লে আপুনি RTI মাৰিব পাৰে RTI মাৰি চাব পাৰে যে সঁচাকৈ মই লোৱাৰ বিডাৰ হৈছিলোঁ নে নাই তো ছিষ্টেম আছে তো মই আহ্বান কৰিব বিচাৰিছোঁ যে অহা দিনত যাতে এনেকুৱা পৰিৱেশ বেয়া নকৰে আৰু শান্তিপূৰ্ণভাৱে ভালে যাতে আমি BTCখন চৰকাৰ চলাই মানে কাম কাজ চলাই লৈ যাব পাৰোঁ আৰু প্ৰত্যেক অফিচত যাতে কাম কাজ কৰি উন্নয়ন আগবাঢ়ি লৈ যাওঁ আজি 11 কোটি টকাৰ কাম এইটো NTPC কাম NTPCৰ ফাণ্ডিং হয়
এইটো এতিয়া যদি এনেকুৱা চিটুৱেশ্যন ক্ৰিয়েট হয় তেনেহ'লে অহা দিনত NTPCও চিন্তা কৰিব যে আমি ডেভেলপ নকৰোঁ, কাৰণ আমি ৰাস্তা বনাম আমাৰ NTPCৰ পৰা এতিয়া যদি টেণ্ডাৰ কৰি এনেকুৱা চিটুৱেশ্যন ক্ৰিয়েট হয় তেনেহ'লে অহা দিনত আমি কি আৰু চিন্তা চৰ্চা ল'ম। আজি NTPCৰ আণ্ডাৰত খালি ৰাস্তা নহয়, NTPCৰ আণ্ডাৰত আপোনাৰ হস্পিটেলো হয়, স্কুলো হয়। তো অহা দিনত এইবিলাকো পলিচি আছে। তো সেইকাৰণে অহা দিনত যাতে নহয় সেইটো মই আহ্বান কৰিব বিচাৰিছোঁ। হয়তো বাধা ডাঙৰীয়াৰ খং উঠিছে, খঙতো কৈছে, তো এইটো খঙতে চব কিছু হয়। তো মই বাধা ডাঙৰীয়াক মই সেইটো আহ্বান কৰিছোঁ যে আপোনাৰ লগৰ যি ল'ৰাকেইটা আহিছে তেখেতসকলক আপুনি ক'ব যে এইটো অফিচ হয়, এইটো কণ্ট্ৰেক্টাৰ, আপুনিও কাম কৰক, কোনে বাধা কৰিছে কাম কৰক, বেলেগকো কৰিব দিয়ক, কোনো অসুবিধা নাই। কিন্তু গালি গালাজ পাৰি এইটো মানে সমাজক এটা বেয়া মেছেজ দিয়া এইটো ঠিক নহয়। নাই, সেইটোৱে কি কাৰণত হৈ আছে এইটো আপোনালোকে অকণমান নিশ্চিতভাৱে গম পাইছে। আৰু লগতে আমাৰ ফালৰ পৰা অৰূপদেৱ ডাঙৰীয়াই কৈ গ'ল ঘটনাটো কি ধৰণৰ কি হ'ল যোৱাকালি। আমাৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে কিবা যদি অসুবিধা হয় কাৰোবাৰ, কিবা যদি কমপ্লেইন আছে, আমি চৰকাৰ আছোঁ, আমাৰ লগত কথা পাতক। আমি ডেফিনেটলি কাকবা যদি কিবা একশ্যন ল'ব লাগে ডিপাৰ্টমেণ্টৰ মানুহৰ এগেইনষ্টত, আমাৰ চিফ মহোদয়েও কৈছে তেখেতে যে কোনোবাই যদি ভুল কৰে আমাক জনাওক, যদি প্ৰমাণ হয় ডেফিনেটলি আমি একশ্যন ল'ম, ষ্ট্ৰিক্ট একশ্যন ল'ম। কাকবা যদি ছাছপেণ্ড কৰিব লাগে আমি ছাছপেণ্ড কৰিম। কিন্তু আমাৰ ফালৰ পৰা এইটোৱে আহ্বান থাকিব যাতে ডিপাৰ্টমেণ্টত আহি ডিপাৰ্টমেণ্টৰ যিবিলাক বিষয়ববীয়াসকল আছে, অফিচিয়েলসকল আছে, তেখেতসকলৰ ওপৰত যাতে কোনেও তেনেকুৱা হাৰাশাস্তি নকৰে বা তেনেকুৱা ধৰণৰ কোনো ভাৱ ভাবুকি যাতে নিদিয়ে। আমি আহ্বান জনাম যে সকলোৱে এটা অধিকাৰ আছে, ৰাইট আছে, সকলোৱে পাৰ্টিচিপেট কৰিব পাৰে এনেকুৱা টেণ্ডাৰত, আৰু লগতে টেণ্ডাৰ ড্ৰপ কৰিবলৈ। আৰু লগতে কিবা যদি অসুবিধা পাইছে, কিবা যদি তেখেতসকলে দেখা পাইছে যে ইয়াত কিবা বেলেগ ধৰণৰ কাম চলি আছে বা লিগেলি হোৱা নাই, যিটো প্ৰচেছ চলিব লাগিছিল সেই প্ৰচেছটো ফ'ল' হোৱা নাই, তেনেহ'লে আমাক জনাওক, সেইটো বিষয়টো কি একশ্যন ল'ব লাগে আমি ল'ম। সেইখিনিয়ে কথাই ক'ব বিচাৰিছোঁ। আৰু লগতে আমাৰ অসমখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ BTCৰ চিফ আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া, দুজনেই বিচাৰিছে যাতে আমাৰ গোটেইখিনি ছিষ্টেম ভাল হওক, আমাৰ মাজত যাতে ট্ৰান্সপেৰেঞ্চি যাতে হয়, সকলোৱে কথাখিনি যাতে আমি গম পাওঁ বা জানো। আমাৰ EM ডাঙৰীয়াও ক'লে যে যদি আপোনালোকে বিশ্বাস নকৰে, কিবা ডাউট আছে RTI কৰক, গোটেইখিনি ছিষ্টেম হাতত আছে। তো সেইকাৰণে তেনেকুৱা ধৰণৰ হুলস্থুল পৰিৱেশ নকৰি আমি ভাবোঁ যে আলোচনাৰ মাধ্যমে বা যি মেকানিজম আছে, যি ছিষ্টেম আছে, সেইটো আমি ফ'ল' কৰিম। কিবা যদি অসুবিধা হয়, আপোনালোকে বুজিবলৈ অসুবিধা পাইছে, আমি আছোঁ এজ এ গভৰ্ণমেণ্ট আপোনালোকৰ সমস্যা সমাধান কৰিবলৈ। আমি থ্ৰু ডাইলগ, থ্ৰু আলোচনাৰ মাধ্যমে আমি সমাধান কৰিব পাৰিম। থেংক ইউ।